নমস্কাৰ আপোনালোক সকলোলৈ মোৰ অসমবাসী ৰাইজলৈ প্ৰথমে মই নমস্কাৰ জনাইছোঁ আৰু আজি আমি উপস্থিত আছোঁ আমচাই পিনুং অৰ্থাৎ ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ আমচাই পিনুং গাঁৱত আজি আহিছোঁ আৰু তিৱাসকলৰ বৰঘৰত আজি আমি উপস্থিত হৈছোঁহি। তিৱাসকলৰ বৰঘৰত কি কি সা সামগ্ৰী আছে বা কি কি সা সামগ্ৰী ব্যৱহাৰ কৰা হয় থোৱা হয় তেখেতসকলক আজি আমি জানিবলৈ চেষ্টা কৰিম। আৰু এই আপোনালোকৰ সন্মুখত আছে পাউজি সেৱা কষ্ট। এই পাউজি মানে হ'ল নবৌ। আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম এই বৰঘৰ যিটো এই বৰঘৰত আমি কি কি সা সামগ্ৰীবোৰ ইয়াতে থোৱা হয়। তো প্ৰথমে বৈশিষ্ট্য হ'ল বৰঘৰত আমি এনেকৈ চেণ্ডেল পিন্ধি সোমাই যাব নোৱাৰোঁ, কেতিয়াও আমি খালী ভৰিৰে সোমাই যাব লাগিব। বৰঘৰত কোনোদিনে আমি চেণ্ডেল বা জোতা ব্যৱহাৰ কৰিব নোৱাৰোঁ। আৰু প্ৰথমে বৰঘৰলৈ আমি সোমাই আহিছোঁ। আহক, এয়া আপোনালোকৰ সন্মুখত বহি আছে আইতা আবি ন হয়, আবি মানে হ'ল আইতাই আপোনালোকৰ সন্মুখত বহি আছে। আৰু এয়া দেখিছে সৰু সৰু ল'ৰা ছোৱালী তেখেতসকলে খেলি ফুৰিছে বৰঘৰত। আমি আজি এই সা সামগ্ৰী যিখিনি দেখিছে আপোনালোকে ইয়াৰ বিষয়ে আমি চমুকৈ জানিব বিচাৰিম আমি পাউজিৰ পৰা। পাউজি কি বুলি ক'ব এইটো তিৱা ভাষাত? চাম মানে ধান খুন্দা যিটো বা চাউল খুন্দা পিঠাগুড়ি খুন্দা যিটো সামগ্ৰী। আহক এফালে আহক পাউজি, এইটো কি বুলি কোৱা হ'ব? টিংখি যাক আমি অসমীয়াত ঢেঁকী বুলি কওঁ, তিৱা ভাষাত টিংখি বুলি কোৱা হয়। তাৰপিছত আহক ভিতৰলৈ। এডাল কি? এডাল লম্ফৰ মানে এইটো খুন্দাডাল নহয় জানো? লম্ফৰ বুলি কোৱা হয় তিৱা ভাষাত এইটো। তাৰপিছত আহক আমি অলপ ভিতৰলৈ যাওঁ। এইটো পাউজি কি বুলি কোৱা হ'ব? চুৱান মানে কি? বাঁহৰ। এইটো মদ বনাবলৈ ব্যৱহাৰ কৰা হৈছে নহয় জানো? চুৱান মানে হ'ল বাঁহৰ। তাৰপিছত এইটো আমি জানিম এইটো কি বুলি কোৱা হ'ব? মাইফুৰ মানে কঠীয়া ধান আৰু মাইফুৰ অৰ্থাৎ কঠীয়া ধান। তাৰপিছত আহক আমি ইফালে মন কৰিম। এইটো কি বুলি কোৱা হ'ব পাউজি? ঠুকলি মানে হ'ল কলহ। এইটো কলহ দেখা পাইছে, ঠুকলি বৰঘৰত থৈ দিয়া হৈছে এনেকৈ ওলোমাই পেলাই। এনেকৈ সযতনে বস্তুবোৰ বৰঘৰত ৰখা হৈছে। আপোনালোকে দেখা পাইছে কি ধৰণে বৰঘৰত বস্তুবোৰ ৰখা হয়। সদ্যহতে আমি সাধাৰণ ঘৰত বস্তুবোৰ আমি তেনেকৈ সজাই পেলাই ৰাখোঁ, যেনেকৈ ইয়াতে এটা সজোৱাৰ এটা বৈশিষ্ট্য বেলেগ আছে যে বস্তুবোৰ কেনেধৰণে সজাইছে আজি আপোনালোকে চাই লওক। ঠুকলি আমি দেখিলোঁ। তাৰপিছত আহক আমি চাম এইবোৰ দেখা পাইছে। এইটো কি বুলি ক'ব পাউজি? খানদ্ৰং মানে টেঙা নেকি? টেঙাহে। খানচং টেঙা, মেষ্টা টেঙা। তাৰপিছত এইটো পাখলি, তাৰমানে ইয়াৰ গুটি লগাটো হয়। তো ইয়াৰ যিটো গুটি তাৰমানে পাখলি, মেষ্টা টেঙাৰ গুটি। তাৰপিছত আমি আকৌ দেখা পাইছোঁ পাউজি এইটো কি বুলি? মন্থৰে চুলাও। তাৰমানে অসমীয়াত আমি যদি কওঁ চুলাও মানে চু মানে হ'ল মদ, লাও মানে মদ থৈ দিয়া সামগ্ৰী। আমি যাক বটল বুলি য'ত বটল থৈ দিওঁ আমি সাধাৰণতে ইয়াত মদবিলাক থৈ দিয়া হয়। তাৰমানে ঈশ্বৰক ভগৱানক নামত দিবলৈ, দেৱতাক দিবলৈ যিটো ব্যৱহাৰ কৰা হয় মদ, এই মদ তাৰমানে ইয়াৰ দ্বাৰা ঢালা হয় বা সামাজিক ৰীতি নীতি নিয়ম কানুনত তিৱা সমাজত ইয়াৰ দ্বাৰা তাৰমানে মদটো ঢালা হয়। তাৰপিছত আহক আমি ইফালে চাব যাম। এইটো চুলাও ন? এইটো দেখা পাইছোঁ, এইটো কি বুলি ক'ব? এইটো টুকৰাং। দেখা পাইছোঁ চৰাই পাখিটো আমি টুকৰাং বুলি কোৱা হয় তিৱা ভাষাত। তাৰপিছত আকৌ আমি জানিব বিচাৰিম এইটো পাউজি এইটো কি? চুচেৰা। ইয়াতে কি বস্তু আছে? মদ বনোৱা। আচ্ছা, মদ বনোৱা মানে চাউলখিনি সিজোৱা হৈছে এইটো ন? চুচেৰা বোলে ডেক্সি বুলি ক'লে আপোনালোকে চিনি পাব, চুচেৰা। তাৰপিছত আকৌ জানিবলৈ বিচাৰিম ইফালে আছে, হয় এইটো আছে। এইটো কি বুলি ক'ব পাউজি? আপুনি ইফালে আহক অলপ। মিণ্ডাইনে মাই চিচাল মানে
দেৱতাৰ কাৰণে হয় হয় ভগৱানৰ নামত যেতিয়া ধান কাটি থৈ তিৱাসকলৰ এটা বৈশিষ্ট্য আছে প্ৰথম ধান কটাৰ সময়ত তেখেতসকলে এই ধান মুঠিটো তেখেতসকলে কাটি পেলাই নিজৰ বৰঘৰত এনেধৰণে ওলোমাই থৈ দিয়ে ভগৱানৰ নামত ভগৱানলৈ আগবঢ়াই থৈ দিয়ে হয় তাৰপিছত আমি আকৌ জানিবলৈ চেষ্টা কৰিম পাউজিৰ পৰা আহক পাউজি অলপ ভিতৰলৈ আমি যাওঁ পাউজি ইয়াত দেখা পাইছোঁ এইবোৰ কি শিংৰু আমি চিনি পাইছেনে আপোনালোকে শিংৰু অৰ্থাৎ অসমীয়া এটা যাক আমি পলু বুলি কওঁ শিংৰু মানে হ'ল পলু এই পলু পুহিছে তেখেতসকলে বৰঘৰৰ ভিতৰতে দেখা পাইছে বৰঘৰত বিভিন্ন ধৰণৰ কাম কৰিব পৰা যায় তেখেতসকলে এই বৰঘৰৰ ভিতৰতে পলু পুহি আছে আৰু এই পাত পৰু এৰি পাত দেখা পাইছে আপোনালোকে শিংৰু লাই হয় শিংৰু লাই তেখেতক মই শুনিছিলোঁ এইটো বাৰু চোলাওটো আমি দেখা পালোঁ এইটো কি বস্তু পাউজি চাকনি আচ্ছা চু মানে মদ ঢালা চাকনি এইটো চু চাকনি তাৰপিছত আমি আকৌ খেয়াল কৰি দেখা পাইছোঁ বৰঘৰৰ ভিতৰত এইটো কি ছানি মানে চালনী এখন দেখা পাইছে আপোনালোকে ছানি মানে চালনী তাৰপিছত এখন কি চংৰা মানে হ'ল ডলা আপোনালোকে দেখা পাইছে এই চাঙত এনেধৰণে থৈ দিয়া হৈছে চাকনি চংৰা দেখা পাইছে এই ওপৰলৈ আমি আকৌ মন কৰি দেখা পাইছোঁ এইটো কি আম এই খেয়াল কৰক আপোনালোকে আম কেনেধৰণে ৰখা হৈছে আম মানে ঢাৰিখন ইয়াতে সামৰি পেলাই এনেধৰণে ৰখা হৈছে আম আৰু এইটো কি বস্তু খো এইটো ক'ত লৈ যোৱা হয় তাৰমানে এইটো বস্তু বজাৰলৈ লৈ যাওঁ আৰু আহাৰৰ কলেগো লৈ যাওঁ বজাৰলৈ লৈ যোৱা হয় না আৰু বস্তু অনা হয় তাৰমানে ইয়াতে খো বুলি কয় খো অৰ্থাৎ পাচি খো মানে হ'ল পাচি তাৰপিছত আমি আকৌ ইফালে জানিবলৈ চেষ্টা কৰিম এইটো কি বস্তু টন আমি সদ্যহতে জানো যে ধান থ'বলৈ কাৰণে বা চাউল থ'বলৈ কাৰণে কৰা হয় নহয় জানো টন মানে হ'ল পাচি গ'লে আমি গম পাম পাচি এইটো টন বুলি কোৱা হয় পাচিটোক আৰু এইটো কি বস্তু কি বুলি কোৱা হয় ভাষাত খাচী ন খাচী মানে কাচি গ'লে আমি গম পাম মাইৰাৱা খাচী তাৰমানে ধান কাটা কাচি আৰু মাইৰাৱা খাচী তাৰপিছত আমি খেয়াল কৰিম এইটো কি বস্তু ইয়াৰ ওপৰত ৱাচি এইটো মানে খেৰৱাচি আৰু মানে বাহনী ৱাচি মানে হ'ল বাহনী তাৰপিছত আমি আকৌ জানিবলৈ চেষ্টা কৰিম এটা সৰু বস্তু ইয়াতে দেখা পাইছোঁ ওলোমাই থৈ দিয়া বৰঘৰৰ ভিতৰত পাওঁ যে এইটো কি বস্তু হেন্দে মদ পনাং দে এনেকা সোমাই দি দিয়া এই খিচা মদ পনাং দি ইয়াৰ পৰা এনেকা ওলাই ল'ব যে হয় হেন্দে বুলি কয় হেন্দে কেঁচা মদ মানে এনেকে ওলাবলৈ নহয় জানো হয় কেঁচা মদ ওলাবৰ কাৰণে হেন্দে বুলি কোৱা হয় তাৰপিছত আমি বহুত সামগ্ৰী বহুত থাকে আচলতে বৰঘৰত বিচাৰি পোৱাটো কঠিন ক্ষুদ্ৰ কিছুমান থাকে দেখা পাইছে চকুত পৰিছে পাওঁ যে এইটো কি বস্তু মাইফুৰ খাৱানে খিত্ৰী কি এনেকা বনাব এইটো সোমাই পেলাই এনেকা বনাব এইটো থপলা বনাই ইয়াৰ পৰা বনাব হয় ইয়াৰ দ্বাৰা মানে সেইটো টপলা বনোৱা হৈছে নহয় জানো কি বুলি কওঁ খিত্ৰী হয় আপোনালোকে গম পাইছে এটা নতুন তথ্য এই যিটো বস্তু গোল কৰি বান্ধি থৈ দিয়া হৈছে মানে ইয়াতে কঠীয়া বনাবৰ কাৰণে যিখিনি ধান থৈ দিয়া হয় সেই ধানখিনি ৰাখিবৰ কাৰণে খেৰৰ লগত এইটো খিত্ৰী বুলি কৈছে আমি যিটো গোল কৰি বনাই থৈ দিয়া হৈছে ইয়াৰ দ্বাৰা তাৰমানে বনোৱা হয় এইটোৰ লগত বনাব ইয়াৰ লগত বনাব নহয় জানো পাচিটোৰ লগত বনাব ন হয় এই খটোৰ লগত বনোৱা হয় তাৰপিছত আমি জানিবলৈ চেষ্টা কৰিম আৰু কিছু বস্তু যিখিনি আমি হয়তো পাউজি আমি দেখা পাইছোঁ ইয়াত ভাষাত কি বুলি কোৱা হ'ব তিৱা ভাষাত খামলি মানে পিৰা আপোনালোকে গম পাইছে দেখোঁতে খামলি মানে হ'ল পিৰা এইখন বহিবৰ কাৰণে যি ব্যৱহাৰ কৰা হয় খামলি মানে পিৰা এই খামলি আপোনালোকে দেখা পাইছে আহকচোন আমি চাওঁ এইটো কি বুলি কোৱা হ'ব তিৱা ভাষাত খৰচাল মানে হ'ল জুইশাল
য'ত ঠাণ্ডা দিনত আমি জুই তাপ আজি আমি 2 দিন ধৰি ইয়াতে উপস্থিত আছোহি। এই 2 দিন আমি ইয়াতে জুই পুৰাই আছোঁ। ঋতুদা আমি গোটেইখিনি জনাৰ্দন দা বা আমি গোটেইখিনি যিমানখিনি আছোঁ ইয়াতে আমি জুই পুৱাই আছোঁ। এই পাউজিৰ লগত আবিৰ লগত আমি ইয়াতে কিছুদিন ধৰি পেলাই আছোঁ, যিটো খৰচাল বুলি কোৱা হয়, তাত জুই খাল। তাৰপিছত আকৌ আমি জানিবলৈ চেষ্টা কৰিম যে কোনটো বস্তু কি বুলি ক'ব। এইখন দেখা পাইছোঁ, এই কি বুলি কোৱা হ'ব? এইটো কি বুলি ক'ব আমাৰ ভাষাত? তিৱা ভাষাত কি বুলি কোৱা হ'ব? পাদি। হয়, আমিও এইটো ধাৰি পাতি বুলি কওঁ ক'বলৈ কাৰণে ৰখা হয় অসমীয়া ভাষাত। আৰু এইটো কি পাদি ন? পাদি হয়, পাদি। আৰু আমি জানিব চেষ্টা কৰিম কিছু তথ্য, মানে আমি বিচাৰি পোৱাটো কঠিন যদিও আমি চেষ্টা কৰিছোঁ আপোনালোকৰ সন্মুখত দেখাই দিবলৈ। পাউজি এইফালে আহিব। এইটো কি বস্তু? খাংৰা। কি বুলি ক'ব এইটো তিৱা ভাষাত? খাংৰা। খাংৰা। খাংৰা মানে হ'ল দা, নহয় জানো? হয় হয়। খাংৰা মানে দা। এখন দা আপোনালোকে দেখা পাইছে। আচ্ছা, আৰু দেখা পাইছোঁ এইকেইডাল চেতাৰ। কিবা কিবি পুস্তক আনিলে চেতাৰ। চেতাৰ। চেতাৰ চেতাৰ। এই পাচি যিটো আপোনালোকে দেখা পাইছিলে যে সা সামগ্ৰী অনা হয়, সেই পাচিটো আনিবৰ কাৰণে বান্ধিবৰ কাৰণে ৰছীডাল ব্যৱহাৰ কৰা হয়, যাক আমি কি বুলি চেতাৰ চেতাৰ বুলি কোৱা হয়। তো বহুত বস্তুৱেই ইয়াতে বৰঘৰত পোৱা যায়। আৰু কিছু বস্তু আছিলে, এইটো দেখা পাইছে। আচ্ছা, এইটো দেখা পাইছে, ছাতিটো দেখা পাইছে। তো চাফি মানে হ'ল ছাতি। আপোনালোকে এইটো বৰঘৰৰ মাজত দেখা পাব। পাউজি অলপ ইফালে আহিব আৰু 2-এটা বস্তু বিষয়ে সুধিম আপোনাক। আৰু এইটো কি বস্তু বাৰু? টুকুচি। কি কৰা হয় এইটো? টুকুচি হয়, আপোনালোকে গম পাইছে, বজাৰে সমাৰে হয়তো দেখা পাইছে যে এনেকুৱা এটা সামগ্ৰী চৰাইবোৰ বান্ধি লৈ পেলাই লৈ যোৱা হয়, যিটো কি বুলি কোৱা হয় বুলি ক'লে? খুচি। হয়, তিৱা ভাষাত খুচি বুলি কোৱা হয় এইটো। তাৰপিছত আমি দেখিছোঁ বহুত বস্তু এই বৰঘৰত পোৱা যায়। শিৱপাঙাই। তো আজি আমি তিৱা সম্প্ৰদায়ৰ লোকৰ পৰা কিছু তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এটা ক্ষুদ্ৰ প্ৰচেষ্টা আপোনালোকৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এই পাউজিক অশেষ ধন্যবাদ, শিৱপাঙাই পাউজি। আৰু আপোনালোক সকলোলৈ মোৰ অশেষ ধন্যবাদ থাকিলে। শিৱপাঙাই।